হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা সৰু মিনি ব্লগ লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ মুখত দেখিছে নহয়, অলপ কিবা লগাই লৈছোঁ। মানে বছৰৰ মূৰত এদিন মই মুখৰ যত্ন কৰোঁ, তাকে মই আপোনালোকৰ আগত অলপ দেখাইছোঁ। আৰু মুখখন ধুই আহি নিজকে এনেকুৱা লাগিছে যে বহুত বেছি বগা হৈ গ'লোঁ নেকি। মুখখন ইমানেই মোৰ চাফা লাগিছে। আৰু যিহেতু মই মুখখন এতিয়া অলপ সময় লগোৱাৰ পিছত মোৰ মুখখন ড্ৰাই অনুভৱ কৰিছোঁ, সেইকাৰণেতো অলপ মইশ্চাৰাইজাৰ লগাবই লাগিব। সেইকাৰণে মই ভাবিলোঁ অলপ মইশ্চাৰাইজাৰকে লগাই লওঁ। মইশ্চাৰাইজাৰ অলপ মই বিচাৰি কোনটো লগাম ভাবিয়ে নাপাওঁ। সদায় যে মই একেটা নলগাওঁ, সেইকাৰণে মই মোৰ ভাল লগা মইশ্চাৰাইজাৰটো এটুপ এটুপকৈ লগাই লৈছোঁ আৰু মুখখনত। মই নিজকে ইমান ভাল দেখিছোঁ, মানে এদিন লগাই লৈ সদায় যত্ন কৰিলে যে মই নিজকে পাগল হৈ যাম, বগলীৰ লগত উৰিয়ে যাম নেকি ঠিক নাই। আৰু মোৰ যিহেতু আবেলি সময় হৈছে, সেইকাৰণে মই নিজকে মানে প্ৰস্তুত কৰিছোঁ যাতে মোৰ মৰম লগা অকণমানি ষ্টুডেণ্ট দুজনীৰ আগত মই ধুনীয়াকৈ ওলাব পাৰোঁ। মোৰ অকণমানি ষ্টুডেণ্ট দুজনী আপোনালোকে ভিডিঅ'টো দেখিব, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ লাষ্টলৈকে চাব, তেতিয়া দেখিব মোৰ অকণমানি ষ্টুডেণ্ট দুজনী আহে। এতিয়া মই কাজল লগাই লৈছোঁ। ঘৰত যিহেতু মই আইলাইনাৰ তেনেকৈ নলগাওঁ, মই কাজলকণ লগালেহে মই নিজকে মানে ভাল পাওঁ, যে মোৰ কিবা এটা সম্পূৰ্ণ হৈছে যেন মই অনুভৱ কৰোঁ। সেইকাৰণে মই অলপ কাজলো লগাই লৈছোঁ আৰু ওঠত লাহেকৈ অকণমানকৈ লগাই লৈছোঁ। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু ওঠত অকণমান মই লিপ লাইনাৰ লগাই লৈছোঁ। লিপষ্টিক নলগাওঁ তেনেকৈ ঘৰত মই। এনেইতো লিপষ্টিক মোৰ খুবেই প্ৰিয়। সিহঁত অহাৰ সময় হৈ গৈছে যিহেতু 4:30 বাজি গ'ল, সেইকাৰণে মই নিজকে অকণ ৰেডি কৰি আহিছোঁ। সিহঁতেও খুব ধুনীয়া হৈ আহে, মৰম লগা দুইজনী। আপোনালোকে ভিডিঅ'টোত দেখা পাবই। মই বহুত দিনৰ পৰা সিহঁতক দেখাম বুলি ভাবি আছিলোঁ, আজি ভিডিঅ'টোতে বোলো আপোনালোকক দেখাওঁ। আৰু তাৰ বাবে মই ৰেডি হৈ গ'লোঁ পূৰা। একো বেছি কৰা নাই যদিও চিম্পুলতে মই নিজকে অলপ ভাল দেখিছোঁ, আৰু সেইবাবে মই অকণ আগফালে সিহঁতৰ কাৰণে ৰ'লোঁ। আৰু অৱশেষত টিকলি দুইজনী আহি পালেহি। সিহঁতে গম পোৱা নাই, মই কোৱাও নাই কৰি আছোঁ, আৰু এজনীকৈ সিহঁতে নিজৰ বেগৰ পৰা বস্তুবোৰ উলিয়াই ল'লে। সিহঁতৰ লগত মোৰ সময়খিনি কেনেকৈ যায় মই নিজেই গমেই নাপাওঁ, আৰু সিহঁতক পঢ়াই মোৰ খুব বেছি ভাল লাগে। দুয়োজনী বহুত বেছি মৰম লগা। আৰু আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে যদি ইউটিউবত চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ নতুন ভিডিঅ'বোৰ মোৰ পাই থাকিব। ধন্যবাদ।